নমস্কাৰ সকলোকে। কালি দেওবাৰৰ ভিডিঅ' আছিলে, মানে আমাৰ ছাগলীকেইটাই বেচিলে যোৱাকালি। দেউতাই বজাৰলৈ লৈ গৈছিলে, বজাৰ নকৰোঁতে বেচি গ'ল বাৰু। আকৌ জেঠিয়ে ক'লে কি বোলে দলগালৈ যাওঁ, দলগালৈ জেঠিৰ লগত। সেইটো বিহু, জেঠাই বিহুৰ কাৰণে বস্তু লৈ আহিছিলে। সেয়া লৈ আহিলে চাউল কিবাকিবি। মই জেঠিহঁতৰ ঘৰলৈ আহিলোঁ। যেতিয়া ক'লে মেগী বনালোঁ, এইফালে পেহা আহিলে, পেহাক চাহ দিলোঁ। বহুত দিন হ'ল জেঠিহঁতৰ ঘৰত যোৱাই নাই, তাকে অলপ চাহ ইফালে তাৰপিছত মাৰ লগত গ'লোঁ বজাৰ। বিহুৰ বজাৰৰ পৰা মানুহ ভিৰ আৰু বজাৰ এনেকেই বজাৰ কৰিলোঁ। যে মাছৰ বজাৰ গ'লোঁ, মাংস ল'বলৈ, মাংস ল'লোঁ। ঘৰত আহি হ'লে পেষ্ট্ৰি এটা আনিছিলোঁ, সেয়া নাৰিকল চিৰা বনাবৰ কাৰণে গুচালোঁ। সেয়া ৰুকিলোঁ নাৰিকলখিনি। আকৌ মোৰ মাংস ফ্ৰাই কৰি খাব মন গ'লে খালোঁ। দালি বনালোঁ, মায়ে বনালে দালি, মাংস বনালোঁ। ভাত খাই দিলোঁ। ভাত খোৱাৰ পিছত আকৌ কাম আছে নহয়। সেয়া ৰাতি 12:41 হ'ল। এতিয়া মই চিৰা ভাজি আছোঁ, খাই আছোঁ। কি কৰিব, 1:30 বাজি গ'ল। এতিয়া চিৰা হৈ গ'ল। আজিলৈ বাই বাই।